কাৰণে 5টা জিলাত 5টাকেই যেটো কমিউনিটি হল বনোৱাৰ কাৰণে কিবা এটা ব্যৱস্থা লোৱা হৈছে নেকি বুলি তেওঁ প্ৰশ্ন কৰিছিল। তো আমাৰ চিফ মহোদয়ে আজি খুব সুন্দৰকৈ এটা উত্তৰ দিলে যে অকল কলিতা জনগোষ্ঠীয়ে নহয়, BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে তেনেকুৱা এটা মেজৰিটি এৰিয়াত সকলো কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰিব পৰাকৈ আৰু সকলো কমিউনিটিৰ মানে কামত লগাকৈ যিটো ভৱন নিৰ্মাণৰ যি এটা চিন্তাধাৰা এইটো বৰ্তমানে কৰি আছে আৰু এইটো BTCৰ কেবিনেটত এইটো পাছ কৰা হ'ব বুলি কোৱা হৈছে। অকল এটা জনগোষ্ঠীৰ কাৰণে নহয়, তেখেতৰ প্ৰশ্নৰ লগে লগে বাকী জনগোষ্ঠীৰো যিটো ভৱিষ্যত মানে কৰিব লগা কাম এইখিনি প্ৰশ্নটো উঠা হ'ল। ইয়াৰ পিছতে আমাৰ MCLA ৰিদীপ কুমাৰ ডেকা নমিনেটেড MCLA তেখেতেও এটা প্ৰশ্ন কৰিছিল যে প্ৰতি বছৰে চৰণীয়া কছাৰীসকলৰ 6 বহাগত যে মূল এটা মানে বাঁহ গোহাঁই উৎসৱ পালন কৰা হয়, এই উৎসৱৰ কাৰণে কিবা এটা ৰেষ্ট্ৰিক্টেড হলিডে কৰা হ'ব নেকি বুলি তেওঁ কৈছে। দেৱে এটা উদাৰতা মনোভাৱ লৈ এটা উত্তৰ দিলে যে অকল চৰণীয়া কছাৰী নহয়, আমাৰ BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ নিজৰ জাতীয় উৎসৱবোৰক সন্মান জনাই সকলো উৎসৱবোৰক চৰকাৰীভাৱে কেনেকৈ মানে সহায় কৰি এই উৎসৱবোৰ পালন কৰা যায় আৰু লগতে এই উৎসৱবোৰক যিটো আমাৰ এটা পাৰ্মানেণ্ট যিটো মানে কৰিব পৰা যায়, সদায় যাতে বছৰে পালন কৰি যোৱাত কোনো ধৰণৰ বাধা অসুবিধা নহয়, তাক ষ্টেট গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি কেবিনেটত ইয়াৰ এটা ভাল ডিছকাশ্যন কৰি সকলো জাতি জনগোষ্ঠীৰ যি এটা জাতীয় উৎসৱবোৰ আছে, আমাৰ সকলো জাতি জনগোষ্ঠীৰ বীৰ বীৰাংগনা ফ্ৰীডম ফাইটাৰ যিসকল লিজেণ্ডাৰী, যিসকলক জনগোষ্ঠীয়ে বিশ্বাস বা তেখেতসকলে যুগে ফালি আহিছে, এইবোৰ লেজেণ্ডাৰীসকলৰ কাৰণে তেনেকুৱা উৎসৱ বা আমি কেনেকৈ কৰা যায় সেইটো কেবিনেটত আলোচনা কৰি এটা ভাল সিদ্ধান্ত লোৱাৰ বাবে আজি হাউচত মানে এটা মন্তব্য দাঙি ধৰিছে। এইটো আমি চবে ৱেলকাম জনাইছোঁ আৰু আমি সকলোৱে আশা ৰাখিছোঁ সকলোৰে জাতি সন্মান হওক, সকলো জাতি ধৰ্ম ভাষা ভাষী সকলোৰে যাতে সমান সন্মানটো পাব পাৰে, নিজৰ সন্মানটো ৰাখি জীয়াই থকাত কোনো ধৰণৰ অসুবিধা নহয়, তাক আমি সকলোৱে চিন্তা কৰি কাম যোৱাৰ এটা সময়, এই সময়ত এটা উচিত সিদ্ধান্ত হ'ব বুলি আমিও আশাবাদী। আৰু এটা ভাল BTC অঞ্চলৰ কাৰণে ভাল যে চিৰাঙত আৰু এটা নতুনকৈ কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা প্ৰস্তাৱ ইতিমধ্যে BTC চৰকাৰৰ হাতত আছে আৰু বাক্সা জিলাত এটা কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰাৰ কাৰণে ইতিমধ্যে চেন্ট্ৰেল গভৰ্ণমেণ্টে অনুমোদন জনাইছে। ইয়াৰ বাবে যিটো দুখন সেই নতুন আমাৰ BTC অঞ্চলত যাৱতীয় যিটো আমাৰ ভূমি আবণ্টনৰ কাম, ভূমি আবণ্টন হোৱাৰ লগে লগে ইয়াৰ যিটো কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ যিটো কাম, এই স্থাপনটো আৰম্ভ হ'ব। তো খুব এটা সুন্দৰ এটা খবৰ আমি আজি হাউচৰ জৰিয়তে আমি ৰাইজক জনাবলৈ সুযোগ পাইছোঁ আৰু এইটোকে মই ৰাইজক এইখিনি কথাটো জনাইছোঁ আৰু হাউচত বিশেষকৈ এইটোৱে। আৰু আজি আমাৰ প্ৰাক্তন বড়ো সাহিত্য সভা সভাপতি তৰেণ বড়ো ছাৰৰ যিটো অবিচুৱাৰী, তাত আমি খুব গভীৰ প্ৰকাশ কৰি পেলাই তেখেতৰ
দামী হোৱাৰ কাৰণে আজি হাউচত এক মিনিট কণ্ডোলেন্স কৰা হৈছে। এইখিনি আজি হাউচৰ থুলমূল মানে বিজনেছটো।